এখন চিনেমা যি কেৱল এক জীৱন কাহিনী নহয়, এক যুগৰ প্ৰতিচ্ছবি বুলি ক'ব লাগিব। মুনিন বৰুৱাৰ ওপৰত নিৰ্মিত এখন অসমীয়া ছবি, নতুন ছবি ভাইমন্দা। সঁচাকৈ চিনেমা বোলা বিষয়টো বৰ বিশাল। অসমীয়া চিনেমাকো এই বিশালতাতে সদায় চাব খোজো। চিনেমাখনৰ নিৰ্দেশনা কৰিছে বা পৰিচালনা কৰিছে শশাংকই। খুব সুন্দৰ এগৰাকী পৰিচালক আৰু অভিনেতা, তেখেতৰ অভিনয় খুব বেছি ভাল লাগে আৰু আমি চিনেমাখনত দেখিবলৈ পাম নপুৰণি অভিনেতা অভিনেত্ৰীসকল, আৰু বেছিকৈ চাগৈ আমি দেখিবলৈ পাম নতুন উঠি অহা অভিনেতা অভিনেত্ৰীসকলক আমি চাগে এই চিনেমাখনৰ যোগেদি বেছিকৈ দেখিব পাম। চিনেমাখনত দেখুওৱা হ'ব মুনিন বৰুৱাদেৱৰ তেখেতৰ জীৱন আৰু তেখেতৰ কষ্ট, তেখেতৰ অনুপ্ৰেৰণা, অসমীয়াৰ চিনেমালৈ দিয়াৰ অৱদান। ভাইমন্দা বুলি ক'লে এটি ব্যক্তিৰ জীৱন নহয়, ই হৈছে অসমীয়াৰ চিনেমাৰ এক সংগ্ৰাম, এক সফলতা। ট্ৰেইলাৰটো চালোঁ, খুব বেছি ভাল হৈছে আৰু ছবিগৃহলৈ আহি আছে 23 মে' তাৰিখে। মই আগ্ৰহেৰে বাট চাই আছোঁ আৰু এক্সপেক্ট কৰিছোঁ যে চিনেমাখনো ভালেই হ'ব লাগে আৰু চিনেমাখন চাবলগীয়া চিনেমা। আগ্ৰহেৰে বাট চাইছোঁ। কমেণ্ট এটা কৰি জনাব বৰুৱাদেৱৰ কোনখন ছবি আপুনি ভাল পায় আৰু কোনখন ছবি ভাল পায় আপুনি কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। বাই বাই।